নমস্কাৰ বন্ধুসকল, উন্নতি ভিডিঅ'লৈ মই সমজলে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে এটি খুবেই ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুলিয়াজানত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ অধীক্ষক সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধুসকল, অহা মে' মাহৰ ভিতৰত অসম আৰক্ষীত 16,000 আৰক্ষীক নিযুক্তি দিয়া হ'ব। তেখেতে স্পষ্টকৈ ঘোষণা কৰিছে, অৰ্থাৎ আপোনালোকৰ যি বৰ্তমান আসাম পুলিচৰ ABUB কনষ্টেবল, কামাণ্ডো কনষ্টেবল আৰু কামাণ্ডো SI লগতে UBSI যি বৰ্তমান অনলাইন প্ৰক্ৰিয়া চলি আছে, ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ অহা মে' মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। বন্ধুসকল, আপোনালোকে যদি অসম পুলিচৰ ABUB কনষ্টেবল, কামাণ্ডো কনষ্টেবল আৰু কামাণ্ডো SI লগতে UBSI এপ্লাই কৰিছে, তেন্তে আপোনালোকৰ ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ অহা মাৰ্চ মাহৰ পৰা অনুষ্ঠিত হ'ব আৰু মে' মাহত ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ সম্পূৰ্ণ শেষ কৰিব। বন্ধুসকল, এইটো খুবেই ভাল খবৰ আৰু 25,000 শিক্ষকক নিযুক্তি দিব অহা মে' মাহৰ ভিতৰত আৰু 5,000 স্বাস্থ্য বিভাগত নিযুক্তি। ফেব্ৰুৱাৰীত 6,662টা কনষ্টেবল পদৰ লিখিত পৰীক্ষা, অৰ্থাৎ আসাম পুলিচৰ যি ABUB কনষ্টেবল, যি 2019 আৰু 2020 চনৰ এডভাৰটাইজমেণ্ট ওলাইছিলে আৰু যি বৰ্তমান ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব বাকী আছে, অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। বন্ধুসকল, এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ ঘোষণা কৰিছে আৰু তেখেতে ঘোষণা কৰিছে যে এমাহৰ ভিতৰত লাভ কৰিব পুলিচ ভেৰিফিকেশ্যন। আৰক্ষীয়ে ঘৰত গৈ দি থৈ আহিব দুৰ্ঘটনা প্ৰতিবেদন। বন্ধুসকল, এইটো গীতা হৈছে অসম আৰক্ষী বিষয়ক তেখেতে বৃহৎ ঘোষণা। বন্ধুসকল, আপোনালোকক আগবঢ়ালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব।